তো হে গাইজ ওয়েলকাম টু মাই ড্রিম লাইফ পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আপোনালোকে হয়তো থাম্বনেল চাই গমেই পাইছে আজিৰ ভিডিঅ'টো কি হ'বলৈ গৈ আছে মানে আমাৰ গাঁৱত মানে কি প্ৰত্যেক বছৰে পালনাম হয় তো মানে কি পালনামৰ আপোনালোকৰ মানে আজি প্ৰথমটো দিন তো আজি মানে শোভাযাত্ৰা হ'ব আৰু এই শোভাযাত্ৰাটো কেনেকুৱা কি হয় আপোনালোকক গোটেইখিনি দেখুৱাম আৰু এতিয়া সৌৰভ আহি আছে আহি পাইছে হয়তো তো মই সৌৰভত একেলগে যাই আছোঁ ৰ'ব গাইজ তো গাইজ ফাইনেলি মই আহি গ'লোঁ এতিয়া মানে ভাগৱত শোভাযাত্ৰা আছে তো ভাগৱত শোভাযাত্ৰালৈ আমি যাই থাকোঁ বলক তো এতিয়া আমাৰ মানে কি ভাগৱত শোভাযাত্ৰা আৰম্ভ হ'ব হৈছে মানে কি বেলেগ বেলেগ গাঁৱত যাব যাই মাত্ৰ ঘূৰিব কৃষ্ণ 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 ইহাৰ উত্তম ফল হৰি নাম মাত্ৰ মানে আমি অলপ বাইক লৈ যাম বুলি ভাবিছিলোঁ আৰু মানে কি বাইক লৈ নাযাওঁ মানে বাইক লৈ যোৱা নহয় তো আমি গতিকে এতিয়া কিয় যাম মালটানাগাৰী এই আমাৰ পাছত যি আছে সেইকাৰণে আছে মৌচু মাংস আছে তাতে যাই বঢ়িয়াকৈ আপোনালোকক দেখুৱাই আছোঁ দিয়ক গাইজ চাই দিয়ক আমিও মানে কি এখন মানে কি মালটানাগাৰীত বহি লৈছোঁ আৰু বঢ়িয়াকৈ আপোনালোকক গোটেইখিনি ক্লিপখিনি দেখুৱাই আছোঁ চাই দিয়ক এইখন মালটানাগাৰীত গোটেই গৈছে এইফালে আমাৰ মৌচুম আছে এইফালে বঢ়িয়া মাত তোমাৰ পিছে ভাঙি গৈছে কিয় বহুত এটা পাইছোঁ ঠিকে আছে দে মানে কি এনেকৈ আমাৰ ভাগৱত শোভাযাত্ৰা চলিছে আৰু এইফালে আমাৰ জিন্তু আছে জিন্তু লাইভ আহিছে নাই বৰ্তমান লাইভ আছোঁ ইনষ্টাগ্ৰাম
তো গাইজ আমাৰ বঢ়িয়াকৈ মোটামুটি 10-12 কিলোমিটাৰ এনেকৈ গাড়ী দি মানে চলি থাকিব। তো এতিয়া আমি যাই থাকোঁ বলক চাই থাকোঁ। এতিয়া কেইদিনৰ পিছত খবৰ হ'ব দিয়ক, খবৰ ভিডিঅ'টো বান্ধি আছো। ফটো উঠছে নেকি আপুনি? ফটো উঠছে কিহৰ ছবিত? বগৰীৰ ছবিত উঠছি। তো গাইজ বোলে বোলে বগৰীৰ ছবিত উঠছি। মানে বহুত কেইখন গাঁৱত যাব আৰু এনেকৈ মানে কি যায়ে দেখিব বেলেগ বেলেগ গাঁৱত যাত্ৰা নৰখে মানে বিভিন্নখন ঠাইত যাব। মানে আমাৰ গাঁৱৰে যিটো মানে ওচৰত অংগীখন আছে এনেকৈ মানুহ আছে গাড়ী দি এনেকৈ শোভাযাত্ৰা কৰি কৰি যাই যায় ডাইৰেক্ট আৰু মন্দিৰৰ পৰা আৰম্ভ কৰিছিলোঁ মন্দিৰত যায়। তিতে ভাল লাগে জিতে মানে আগৰ গাড়ীখনক কাটাই নেক্সট গাড়ীখন পাৰ কৰি গুচি যায়, সেই মজাটো কিন্তু বেলেগ মজা না কি কয় বিকিয়ে? হা সেইটো ভাল লাগে না, যেতিয়া গাড়ী এখন আগত যাই থাকে সেই গাড়ীখনক কাটে দিওঁ আমি। ভাল লাগে, ভাল লাগে না? ভাল লাগে বহুত বহুত ভাল লাগে। কি কবি কি কবি ভাল লাগছে না? বঢ়িয়া লাগছে না? বঢ়িয়া। তো এইফালে আমাৰ আহি গেল মই পিছত দেখি নাছিলো, পিছৰ পৰা আগৰ দিকে আহি গেলো। মাত ভাঙি গৈছে নেকি? তোৰ ভাঙি গৈছে মানে তাৰ লগত নাম গাই আছো না। তো আজি হৈছে দ্বিতীয় দিন। আজি মানে মেইন পালনাম 12 ঘণ্টা হয়। তো আজি 12 ঘণ্টা মানে পালনাম কাৰ্যসূচী আছে। আৰু যোৱাকালি আপোনালোকক দেখালোঁ শোভাযাত্ৰা, আৰু মানে কি আজি পালনামত কেনেকুৱা কি পৰিৱেশ হৈছে আৰু আমাৰ গোটেইখিনিয়ে দেখুৱাবলৈ চেষ্টা কৰিম। গতিকে প্ৰথম দিনা আৰু মানে কি ভ্লগটো মানে তেনেকৈ দিব নোৱাৰি, কাৰণ বহুত মানে ছুটি হৈ যায়। সেইকাৰণে ভাবিছোঁ বোলে 3 দিনৰ অলপ অলপ ক্লিপ আপোনালোকক দেখুৱাওঁ কেনেকুৱা কি হয়। আৰু অহাকালি আমি গোটেই গাঁৱৰ মানুহে প্ৰীতি ভোজন আছে, তো ৰাতি নাম আছে, সেইবিলাকো দেখুৱাম। আৰু এতিয়া পালনামৰ যিবিলাক আছে মানে কি পালনামত কেনেকুৱা কি হ'ব গোটেইখিনি পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম। আৰু গাইছ মাতটো একদম ভাঙি গৈছে, ইমানেই কালি মানে বেছি চিঞৰ বাখৰ কিবা কিবি কৰোঁতে মাতটো আৰু গাইছ ফাটি গৈছে। মাতটোক লৈ আৰু একো বেয়া চেয়া নাপাব দিয়ক গাইছ, চাই থাকক। তো মানে কি এতিয়া আমাৰ পালনাম বঢ়িয়াকৈ চলি আছে, তাই ভিতৰত যাওঁ কি হৈছে তাতে মানে বঢ়িয়াকৈ দেখাই আছোঁ। চাই থাকক। আমাৰ বিমলা আছে, আজি দ্বিতীয় দিন পালনামৰ দিনা। আজি কি ক'ব এতিয়া? এতিয়া আমাৰ পুৰি ঘুগনি হ'ব আৰু দৈ মিঠাই আছে। দিনটোতে কাৰ্যসূচী চলি আছে বৰ্তমানো। কালিও আমি দেখুৱাইছোঁ তাৰমানে ৰাইজক, আজিও দেখুৱাইছোঁ আৰু অহাকালিও দেখুৱাম। হা অহাকালি ধনজিত দা আছে এইফালে। ধনজিত দা কি কবি? কৃষ্ণ কৃষ্ণ আহি আছে। দিয়ক গাইছ, আৰু বেছি কথা নকওঁ, আমি বঢ়িয়াকৈ খাই ল'ম দে আৰু খাব লাগে। এই গাইছ খাম দিয়ক। তো এইফালে আমাৰ বিমল দা কি কবি? 7 বছৰ হ'ল পালনাম। ভাল লাগে। আৰু যিসকলে ভিডিঅ' চাই আছে নেক্সট বছৰ চাওক।
একে ডেট 21 জানুৱাৰীৰ পৰা ষ্টাৰ্ট 23 জানুৱাৰীক তো হে গাইজ মানে আপোনালোকক আমাৰ শোভাযাত্ৰা দেখুৱালোঁ পালনাম দেখুৱালোঁ আৰু যিখিনি পাৰিছোঁ সেইখিনি দেখুৱাইছোঁ আৰু আজি হৈছে আমাৰ শেষৰটো দিন আজি কি আছে আজি আছে আমাৰ প্ৰীতি ভোজন হ'ব আৰু সন্ধিয়া নাগাৰা নাম আছে আৰু মানে গাইজ সন্ধিয়াৰ টাইমত আমাৰ নাগাৰা নাম মাতিছে দৰঙৰ পৰা তো দৰঙৰ পৰা আহি মানে ইয়াত নাগাৰা নাম পৰিৱেশন কৰিব তো তাৰে গোটেইখিনি আপোনালোকক নেদেখালেও অলপমান হ'লেও দেখুৱাম তো গোটেইখিনি আপোনালোকে চাই থাকিব আৰু এতিয়া আমাৰ মানে কি প্ৰীতি ভোজন কেনেকুৱাকৈনো কৰে আপোনালোকক সেইখিনি দেখুৱাবলৈ চেষ্টা কৰিম ভিডিঅ'টো এতিয়া শেষলৈকে চাই থাকক তো গাইজ মানে কি আপোনালোকক এই দুপৰীয়া যিবিলাক মানে আমাৰ প্ৰীতি ভোজন আছিল তো প্ৰীতি ভোজনৰ গোটেইখিনি দেখালোঁ আৰু মানে দেখাবলৈ ইমান বিশেষ একো নাই মানে কি মানে এনেকৈ লগ হৈ ভাত খাই আৰু সেইখিনি দেখাইছোঁ যিমানখিনি পাৰোঁ আৰু এতিয়া বাকীখিনি আমাৰ সৌৰভে কৈ দিব এতিয়া মানে নাগাৰা নাম চলি আছে এতিয়া তো বলক তাকে নাগাৰা নাম চাওঁ তো আমি বেছি মানে কি গাইছ আমি ভিডিঅ'টো দীঘল নকৰোঁ তো এইখিনিতে আমি এণ্ড কৰিম কেৱল আপোনালোকক দুটামান ক্লিপ আমি দেখুৱাম আৰু মানে গাইছ মানে তিনিদিন গোটেইখিনি দেখিব গতিকে 3 দিনত যদি এক্সট্ৰাকৈ বনাবলৈ যায় তেতিয়াহ'লে আমন্ত্ৰণ জনাইছোঁ গতিকে সেইকাৰণে আমি 3 দিন লগ কৰি বনাইছোঁ আৰু এতিয়া আমাৰ নাগাৰা নামৰ দুটামান ক্লিপ আপোনালোকক দেখাম তাৰপিছত ভিডিঅ'টো আমি এণ্ড কৰিম তো আমাৰ ইয়াত যে নাগাৰা নাম থকা বুলি কৈছিলোঁ আপোনালোকক তো মোৰ লগত আছে এয়া ৰাজশ্ৰী বাইদেউ তো বাইদেউ আপুনি কেনেকুৱা লাগিলে আমদত আহি নমস্কাৰ আমাৰ চেনেল তাৰপিছত আৰু ইয়াত আহি বহুত ধুনীয়া লাগিল আপোনালোকে যিমান ছাপোৰ্ট কৰিলে মানে ইমান ধুনীয়া পৰিৱেশ বহুত ভাল লাগিল আপোনালোকে ইমান সহযোগ কৰিছে বহুত বেছি ভাল লাগিল আৰু বাইদেউক লগ পাই বহুত ভাল লাগিল তো ভিডিঅ'টো চাব সকলোৱে ভালদৰে মৰম দিব বুলি আশা ৰাখিছোঁ থেংক ইউ